প্ৰতিবাৰেতো একেই আৰু এই ফাকুৱা চকুৱা খেলিম বেলেগে আমাক খানিব আমিও বেলেগক খানিম তাৰপিছতনো কি আৰু এই ঘৰত গৈ পেলাই আৰু গা পা ধুই আৰু ভাত পানী খাই শুই যোৱা হ'ব হয়নে নহয় তাকে এইবাৰ ভাবিছোঁ মানে ফাকুৱাটো বহুত বেলেগকৈ খেলোঁ বুলি ভাবিছোঁ বেয়া নহ'ব ন অকণমান ডাঙৰ মানুহে খেলা নিচিনাকৈ খেলোঁ এবাৰ এতিয়াতো অকণ আমি ডাঙৰ হৈছোঁ না সেইকাৰণে মানে ভাবিছোঁ এইবাৰ ফাকুৱাটো একদম বহুত বেলেগকৈ খেলোঁ বেলেগকে কেনেকে এতিয়া তাকে কেনেকৈ মানে কেনেকৈ বুজাম এতিয়া সেইটো দেখিছ কেনে এতিয়া দেখোন খাই বৈ আহিছে তাকেতো এতিয়া কি আমি মদ খাব লাগিব মানে মানে হেৰি আমি মদ নাখাওঁ আমি ভাংটো খাম ভাং সেইটো খালেও দেখোন নিচা লাগে আৰে নিচাটো লাগিবই কিন্তু আমি ভাংটো নুফুকো না আমি যে এই যে তোমাৰ লিকুইডটো খাম এই যে দেখা নাই টিভিত যে চিৰিয়েলত যে বনাই থাকে এনেকে গোটাটো খাম তাৰ গোটাটো খাব আচ্ছা ক'ত পাম এইটো পাম ক'ত তাকেতো ৰে এতিয়া ক'ত পাম মানে এইটো যাব নেকি ক'ত পাই নাজানো ক'ত নাই এক মিনিট ৰ এইটো মানে কি জানো এইটো মানে মই এটা জেগাত জানো আগতে বনাই বুলি হয়তো তাত গ'লে পাই যাব বল তেনেহ'লে আমি তাকে আছে এটা জেগা বেছি দূৰ নহয় আমি তাৰ পৰা এপাক আহোঁগৈ আৰু ঘৰ গৈ আগতে নিচা পাতি আছে নহ'লে তাৰ পৰা এপাক আহোঁগৈ ব'ল 20 minutes later. বাহ এতিয়াহে মজা লাগিব খা বঢ়িয়া বনাইছে ৰে মজা A little longer than a few minutes later. সেইখন দেখিছ সেইখন মাত্ৰ সেইটো আমাৰ দাদা গৈছে দোকানলৈ মেচ আনিবলৈ দাদা মোৰ একো মেচ এটা লৈ আহিবচোন দেই অকণমান লাহে চলাব ভিৰ ভাৰ বেছি হৈছে হ'ল বঢ়িয়া যাব Later. মই যাব লাগিব বুজিছ কলৈ যাওঁ নাই মই যাবই লাগিব বুজিছ ক'লে যাওঁ ক'ত যাওঁ বিয়ালৈ যাওঁ বে কাৰ বিয়া এই মোৰে বিয়া বে ইয়াৰ বিয়া তোমাৰ বিয়া এই কি কথা কৈছ নিচা লাগিব নেকি বে মোৰ এখন গোটা খালে এই মোৰ মানে কইনাজনী ৰভাতলিতে ৰখি আছে আৰু মোৰ কইনাজনী গৈ আছো ৰ'বা মই তোমাক বেয়া পাইছো দেই মই তোমাৰ বাৰ্থডেলৈ নাযাওঁ ময়ো বেয়া পাইছো বিয়ালৈ নামাতিলি ময়ো তোৰ বাৰ্থডেলৈ নাযাওঁ মুঠতে কথাটো হ'ল মই তহঁতক বেয়া পাইছোঁ আজি তহঁতে মই বাৰ্থডেলৈ নাযাওঁ দাদাই বেয়া পাইছে কিন্তু মই দাদাই বেয়া পাইছে তহঁতক সেইটোৱে কথা বোলে একো নাজানো দাদাই বেয়া পাইছে